গুড মৰ্ণিং গাইজ সকলোকে স্বাগতম জনাইছোঁ মৌজুদী ব্লগৰ আৰু এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'টো আজি অকণমান বেলেগ ধৰণে কৰিব বিচাৰিছোঁ, যেনেকৈ ডিম্পু বৰুৱাহঁতে কৰিছিলে লকডাউনৰ টাইমত। অসমত থাকি পিনি ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰাইছিলে, ঠিক তেনেকেই মই আজি কৰাম। ইণ্টাৰনেশ্যনেল ট্ৰেভেল ঠিক নহয়, বস্তুটো এনেকুৱা হ'ব। আপোনালোকে হয়তো বিহু ফাংচন সকলোৱে চাইছে, মই চাব নোৱাৰিলোঁ। আমাৰ গোলাঘাটতে থাকোঁ, কিন্তু তিনিওদিন মই ব্যস্ত থকাৰ কাৰণে মই বিহু ফাংচন চাবলৈ যাব নোৱাৰিলোঁ। মানে আপোনাৰ ধৰক এনেকুৱা হ'ল কথাটো, জুবিন দা আহিছিলে, আমাৰ জুবিন দাকো চাবলৈ যাব নোৱাৰিলোঁ। বৰষুণ বতৰ দিলে, সেইদিনাখন যাব নোৱাৰিলোঁ। তাৰপিছত আকৌ তোমাৰ আহিছিলে নীল আকাশৰ অহা দিনাখন অফিচত অকণমান কাম আছিলে, চ' কাম থকাৰ কাৰণে যাব নোৱাৰিলোঁ। তাৰপিছত আহিলে তোমাৰ আমাৰ কুচুম কৈলাশ দা আহোঁতেও মই যাব নোৱাৰিলোঁ, যিহেতু সেইদিনাখনো অফিচত অকণমান কাম আছিলে, ব্যস্ততা বেছি আছিলে। চ' ব্যস্ততা থকাৰ কাৰণে মই যাব নোৱাৰিলোঁ। মোৰ কলিগে আছিলে, কলিগৰ ঘৰৰ ওচৰতে যিহেতু বিহু ফাংচনখন পাতিছিলে, চ' পতাৰ কাৰণে মই ভাবিলোঁ যে এটা কাম কৰিবলৈতো পাৰি। মই নিজেই চাবলৈ যাব পৰা নাই, এইটোতো বেলেগৰ থ্ৰদিটো মই চাবলৈ যাব পাৰোঁতো। তেনেকুৱা ধৰণৰ কাম এটা কৰিব পাৰি। এজ লাইক এটা মানে কি, বেলেগে ধৰণি মানে ভিডিঅ' কৰি দিব, মই তেনেকৈ চাম, বা অনলাইন ডাইৰেক্ট দেখুৱাব, মই তেনেকৈ চাম। তেনেকৈতো কৰিব পাৰি। চ' সেইটোকে ব্যৱস্থাটো কৰিলোঁ। ব্যৱস্থাটো কৰি কিনি পাছত তেখেতক ক'লোঁ যে তেখেতে ক'লে যে হ'ব ঠিক আছে, মই ভিডিঅ' কৰি দিম, তুমি চাব পাৰিবা কি আছে কি নাই কেনেকুৱা হ'ল। আৰু ঠিক আছে দেন বোলো। তেখেতৰ নামটো হৈছে কংকী গগৈ। কংকী বায়ে ভিডিঅ'টো কৰি দিলে, আমাৰ কুচুম কৈলাশ দা, আৰু তাত বহুতো বেলেগ কুচুম কৈলাশ দাৰ লগত আৰু বেলেগ ছোৱালী এজনীও আহিছিলে। তাইও বহুত ধুনীয়া ধুনীয়া গান গালে। এজন আমাৰ মিমিক্ৰি আৰ্টিষ্ট আহিছিলে। মিমিক্ৰি আৰ্টিষ্ট বুলি নহয়, তেখেতে বহুত ধুনীয়া ধুনীয়া হেৰি কৰে। চ' তেখেতো আহিছিলে, তেখেতৰো এটা ভিডিঅ' আছে, সৰু সৰু ক্লিপ আছে। চ' সেইবিলাকে আৰু তেনেকৈ ধৰণে বিহু সেইদিনাখন চালোঁ। চাই কিনি আপোনাৰ ভালেই লাগিলে। কিন্তু আপোনালোকে কেনেকুৱা পায় কি পায় নাজানো। তাৰ বিষয়ে যদি আপোনালোকে ভাবে ভিডিঅ'টো বনোৱাত ভাল হৈছে, চ' আপোনালোকে এবাৰ চাব ভিডিঅ'টো কেনেকুৱা হৈছে কি হৈছে জনাব। ধন্যবাদ। আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো চাই যদি ভাল পায়, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদিহে প্ৰথম নতুন আহিছে চেনেলটোত, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো হিট কৰিবলৈ একদম নাপাহৰিব। কিয়নো বেল আইকনটো হিট নকৰিলে পাছত আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে আপডেট নাপাব। ধন্যবাদ।